ভাল খবৰ মোৰ যেটো বিশ্বাস যে এপিএছএলচিৰ লগত যোন পাৰ্টিয়ে যাব এপিএছএলচিও ডুবিব লগত যাক ল'ব তাকো লগত ডুবাব কাৰণ ইয়াৰ মানুহে এপিএছএলচিক ভাল নাপায় আৰু তেওঁলোকৰ ৰাজনীতি যদি যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব ধৰ্ণা ধৰ্মঘট আন্দোলন এইবিলাকে ঘূৰি আহিব সেইকাৰণে কোনো ৰাইজে তেওঁলোককো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যোনে মিত্ৰতা কৰিব তেওঁলোককো ভোট নিদিয়ে কিছু ভোটটো পাবই এখন সমাজততো বহুত ধৰণৰ মানুহ থাকে কিন্তু মেজৰিটিয়ে তেওঁলোকক বেয়া পায় আমি এতিয়ালৈকে প্ৰাৰ্থী ঠিক কৰা নাই কিন্তু মোৰ মতেদি 15-16 তাৰিখৰ ভিতৰত প্ৰাৰ্থী চূড়ান্ত হ'ব দুটাৰ ভিতৰত এটা তেওঁ বিচাৰিব আৰু তেওঁ তাৰ ভিতৰত এটা পাব তেনেকুৱা কোনো কথা নাই মই কথাটো আলোচনা কৰিম বাৰু কাৰ্বি আংলঙত ডেফিনেটলি 5টা সিট হ'ল আগততো 4টা আছিল এতিয়া 5টা হ'ল গতিকে নতুন মুখটো লাগিবই পুৰণা 4টাৰ ভিতৰতো আমাৰতো তেনেকুৱা কোনো কথা নাই পুৰণা থাকিলে আমি ভাল পাওঁ কিন্তু যদি আমাৰ ভোট হৈ গ'ল ইয়াতে কোনে কাক ভোট দিলে আমাৰতো গোটেই এটা নিয়মত হয় অলৰেডি আমাৰ বোকাজানত সিলেকশন হৈ গ'ল তো না জানো তুমি আমাৰ বোকাজানত অলৰেডি সিলেকশনটো ইয়াৰ ফালৰ পৰা দিলে খালি বেলটটো বন্ধ কৰি থৈ দিছে দিল্লীত খুলিব এটা পুৰণা জনে পাইছে নে নতুন জনে পাইছে মইতো ক'ব নোৱাৰিম মইতো কেনেকে ইংগিত দিম বক্সটো মই দেখাই নাই এওঁলোকে ইংগিত দিব পাৰিব কোনে বেছি পাইছে তুলিৰাম ৰংখাং সমষ্টিত তাৰ কাৰ্যকৰ্তাসকলে তেওঁক বিচাৰিছে আৰু আমাৰ ইয়াত চিএম ইএম বিধায়ক হৈ থাকিব পাৰে কোনো অসুবিধা নাই কিন্তু দলে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই অসমৰ বহু বিদ্যালয় অপাঠিকৰণ বিদ্যালয় এতিয়া নতুনকে পাঠিকৰণ কৰিবলৈ আৰম্ভ হৈছে আপুনি নতুনকে এটা পৰ্টেল আপুনি আৰম্ভ কৰিছে আৰু বহুত বিদ্যালয় আপোনাৰ যথেষ্ট সংখ্যক বিদ্যালয় আপোনাৰ 3-4 বছৰৰ ভিতৰত তেওঁলোকৰ সকলোৱে আবেদন কৰক কৰিলে স্কুলখিনিৰ নাম আমি পাম তেতিয়া আমি ইনস্পেকশন কৰিব পাৰিম কোনোতো অসুবিধা নাই কিন্তু প্ৰথমবাৰ আমি এটা পৰ্টেল কৰিছো যাতে সকলোৱে আবেদন কৰিব পাৰে বৰ্তমান আবেদন কৰক আবেদনৰ পিছত আৰু পৰীক্ষা নিৰীক্ষা হ'ব কেতিয়া যদি কোনোবাই ভুলতেও ডাইস্কোড কেনসেল কৰিছে চৰকাৰে বিবেচনা কৰিব আমাৰ বিৰোধীৰ কি সিট শেয়াৰিং হৈছে নাই হোৱা তাৰ লগত আমাৰ কথা নাই কিন্তু আমাৰ মিত্ৰ দলখিনিৰ মাজত আলাপ আলোচনা চলি আছে আমি চিঠি পত্ৰ দি প্ৰেছৰ জৰিয়তে আলোচনা নকৰো আমাৰ কামখিনি ভাল কৰি আগবাঢ়িছে ইলেকশন ঘোষণা হোৱাৰ আগতে আমাৰো মিত্ৰতা ঘোষণা হৈ যায় এইবোৰ আপোনালোকে একো বিশ্বাস কৰিব নোৱাৰে তেওঁলোকে ৰাতিপুৱা এটা ক'ব ৰাতি এটা ক'ব সেইটোকে কৈছো যে কোনোবাই ৰাতি কিবা ক'ব ৰাতিপুৱা কিবা ক'ব দুপৰীয়া আকৌ কিবা ক'ব গতিকে বিৰোধী পক্ষৰ দলখিনিৰ ওপৰত আপোনালোকে একো সিদ্ধান্ত ল'ব নোৱাৰে যোৱাকালিয়ে মই পেপাৰ বিলাকত দেখিছিলো আজি কিবা প্ৰেছ কনফাৰেন্স হ'ব বুলি এতিয়াতো শুনা নাই আকৌ গতিকে তেওঁলোকে আগদিনাখন কি কয় পিছদিনা তেওঁলোকে নিজেও পাহৰি যায় মই কোনো নামেই নাজানো মই এইবিলাকৰ ওপৰত মই অখিল গগৈৰ লগত বহুত মানুহ থাকে যদি মই অখিল গগৈৰ লগত কোন থাকে চাই থাকো তেলে দেশৰ কামবিলাক কোনে কৰিব অখিল গগৈ যদি মোৰ ল'ৰা হলেতেন ছোৱালী হলেতেন মই চাই থাকিলোহেঁতেন মই অখিল গগৈৰ লগত কোন থাকে কেনেকে থাকে মই কিয় চাব লাগে সেইবিলাক মই নাচাওঁ আৰু এনেকুৱা শব্দৰ লগত মই চিনাকিও নহয়
মোৰ মুখত কেতিয়াও শ্মশান যাত্ৰা, পহু খেদা, গাহৰি খেদা এইবিলাক অসমীয়া শব্দ মই নকৰো, ব্যৱহাৰো নকৰো। খালি এটাই মই জানো, মোক যোগদান কৰোতেও কংগ্ৰেছে ৰাজীৱ ভৱনটো চাফা কৰিছে, তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গলো। গতিকে কংগ্ৰেছে কিবা কৰিলে সেইটো আশীৰ্বাদ হৈ যায়। চিটৰ ক্ষেত্ৰত আজিৰ দিনত আমি উত্তৰ দিয়াটো উচিত নহয়, কাৰণ অলৰেডি আমাৰ ভোটিং এটা হৈ গ'ল আৰু আমাৰ ভোট ইমান সাধাৰণ আৰু ইমান ধুনীয়াকৈ হৈ গ'ল যে বাকী মানুহে গমো নাপালে। শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ নাম দিলে, কাক লাগে কাক নালাগে। আমি 3টা নাম লৈ গৈছো, 1, 2, 3। 3টাৰ ভিতৰত এজনক আমি দিম। এপ্লাই কৰিলে হ'ল। এতিয়া গুৰু দক্ষিণাৰ এমাউণ্টটো ঠিক কৰা নাই, নাম্বাৰটো ঠিক কৰি ল'ব লাগিব। যদি ধৰক 2000 হ'ল, টকাটো বেছি হ'ব। বোলে 10,000 হ'ল, তেতিয়া টকাটো কম হ'ব। সেইকাৰণে আগতে নামবিলাক আমি লৈ ল'ম। ঠিক আছে, কৰিব। নুমল ভাই কিয় কওঁ, কাম আৰম্ভ হৈছে। কিবা কিবি ৰেল ৰখোৱাৰ নাম দিছাতো, 2 এদিনতে কিবা ভাল খবৰ পাব পাৰো। 2 এদিনতে কিবা ভাল খবৰ হয়তো আমি পাব পাৰো। হ'ব বাবা, সকলো ভালে থাকক। ঠিক আছে।